हेलो एवरीवन আজি দুপৰীয়া হাজত আমাৰ ঘৰত আছিল আহিনিয়া কচুৰে লোকেল মুৰ্গী মাংস ভাবিলো আপোনালোকৰ আগতো ৰেচিপিটো শেয়াৰ কৰো পিছে মাংসটো মই বনোৱা নাই দেই আজি দাদাইহে বনাইছে আসলতে ঘৰত যেতিয়া মাংস হয় বেছিভাগ আমাৰ দাদা নহলে মোৰ মানুহজনেই বনায় একেবাৰে প্ৰথমতে কেৰাহীত তেল দি ইয়াতে এতিয়া শুকান মছলা কেইটামান দি দিছে একেবাৰে সহজতে ঘৰতে থকা মছলা কিটা আৰু ইয়াতে দি দিছে এতিয়া পিয়াজ অলপমান পিয়াজ থৈও দিছে পিছত দিব লাগিব আৰু এয়া আজি একেবাৰে লোকেল মুৰ্গী মাংস লোৱা হৈছিল আৰু এখিনিতে ভালকৈ ভাজি লৈছে আৰু তাতে এতিয়া দি দিছে আদা নহৰু লগতে অলপমান নিমখ দি পেষ্ট বনাই থোৱা আৰু অলপমান কেঁচা পিয়াজ এতিয়া হালধি নিমখ মছলাৰ নামত কাশ্মীৰ মিৰ্চ ধনিয়া পাউডাৰ আৰু অলপমান জিৰা পাউডাৰে দিছে কমকৈ মছলা ইমান নালাগে লোকেল মুৰ্গী মাংসত আৰু এইখিনি এতিয়া ভালকৈ ভাজি লৈছে আৰু এতিয়া মাংসখিনি আধামান সিজুতে ইয়াত দুটা মিহিকৈ কাটি লোৱা বিলাহী দি দিছে বিলাহীখিনি যিহেতু মাংস অলপমান ভাজ খাবলৈ আছে সেইকাৰণে কাটি লৈ দিছে নহলে পেষ্ট বনাইও দিব পাৰি আৰু এতিয়া ইয়াতে এড কৰি দিছে কচুখিনি আসলতে ঘৰত আমাৰ কচুবিলাক সিজা কচুৱে আছিল সেইকাৰণে ডাঙৰকৈ দি দিছে যিহেতু অলপমান পানীতে সোনকালে সিজিয়ে যায় কচুখিনি আৰু এতিয়া দি দিছে ইয়াতে পানী আদা নহৰু পেষ্ট বনাই থোৱা পানীখিনিও দি দিছে লগতে অলপমান গৰম পানী দি দিছে আৰু এটা মাংসখিনি প্ৰায় আধা ঘণ্টা 25 মিনিট মান ভালকৈ উতল আহিলে একদম ৰেডি হৈ যায় আৰু এয়াই আছিল আজি আমাৰ দুপৰীয়া সাজটো বাৰু আজিলৈ সামৰো বাই।